নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগত জনাইছোঁ মোৰ আছামিজ এডুকেশ্যন চেনেললৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ ঈশান উদয় স্কলাৰশ্বিপ ফ্ৰেছ হিচাপে এপ্লাই কৰিছিল আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া কি হৈ আছে, এতিয়া আকৌ ৰিভেৰিফিকেশ্যন চলি আছে আৰু এই ৰিভেৰিফিকেশ্যনৰ প্ৰচেছত কি হৈ আছে, বহুতো ছাত্ৰ ছাত্ৰীৰ ৰিজেক্ট হৈ গ'ল এপ্লিকেশ্যনখন। আৰু ইয়াৰ ওপৰতে মই ইয়াৰ আগত এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'ত মই বহুজনে কমেণ্টত সুধিছিল যে আমাৰ ৰিজেক্ট কিয় হ'ল। মই ভাবিলোঁ যে তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ, সেইকাৰণে আজি এই ভিডিঅ'টো মই বনালোঁ। আৰু আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম আপোনালোকৰ কিয় ৰিজেক্ট হ'ল আৰু ৰিজেক্ট হ'লে কি কৰিব, এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম। তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু এটা কথা, যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ অতি সোনকালে লাভ কৰে। তেনেহ'লে আহক সমালোচনা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, আপোনালোকৰ যদি ৰিজেক্ট হৈছেই তেনেহ'লে আপোনালোকৰ সেই মেছেজত কি কাৰণে ৰিজেক্ট হৈছে সেই কাৰণটো তাতে লিখা থাকিব যে আপোনালোকৰ বহুতৰে কি হয়, ডমিচিয়েলৰ কাৰণে ৰিজেক্ট হয় আৰু বহুতৰে কি হয়, বেলেগ কিবা কাৰণত ৰিজেক্ট হয়। মই প্ৰথমে আলোচনা কৰিম বা ক'ব বিচাৰোঁ যে ৰিজেক্ট কি হয়। চাওক, আপোনালোকৰ ৰিজেক্ট এইকাৰণে হয়, আপোনালোকৰ যেতিয়া আপোনালোকে এপ্লাই প্ৰথমে যেতিয়া এপ্লাই কৰিছিলে নাইবা আবেদন কৰিছিলে, সেই এপ্লাই কৰোঁতে আপোনালোকে ডকুমেণ্ট যিবিলাক দিব লাগে সেই ডকুমেণ্টবিলাক হয়তো আপোনালোকৰ তাতে মাৰ্কশ্বিটখন বিচাৰিছে আৰু আপোনালোকে তাত মাৰ্কশ্বিটৰ ঠাইত আপোনালোকে মেট্ৰিকৰ মাৰ্কশ্বিটখন আপলোড দিছিলে, সেইকাৰণেও ৰিজেক্ট হ'ব পাৰে। নাইবা মানে এখন ডকুমেণ্টৰ ঠাইত যদি আপোনালোকে বেলেগ এখন ডকুমেণ্ট আপলোড দি দিয়ে তেনেহ'লে তাৰ কাৰণে ৰিজেক্ট আহিব পাৰে। আৰু এটা কাৰণ আছে, আপোনালোকৰ ডমিচিয়েলৰ কাৰণেও ৰিজেক্ট আহিব পাৰে। বহুতৰে কি হয়, ডমিচিয়েলৰ মেক্সিমাম ষ্টুডেণ্টৰ ডমিচিয়েলৰ কাৰণে ৰিজেক্ট আহে। আৰু ডমিচিয়েলৰ কাৰণে ৰিজেক্ট কিয় আহে চাওক, কোনোবাই কি কৰে, ডমিচিয়েল আপোনালোকৰ তাতে বিচাৰিছে আৰু ডমিচিয়েলৰ জেগাত বেলেগ কিবা চাৰ্টিফিকেট তাতে আপলোড দি দিয়ে, সেইকাৰণে ৰিজেক্ট হ'ব পাৰে। আৰু কি হ'ব পাৰে, কোনোবাই এজনে কৈছিল যে আমিতো ডমিচিয়েল চাৰ্টিফিকেটখনে দিছিলোঁ আপলোড, তথাপিও আপোনাৰ কি হ'ল, ৰিজেক্ট হ'ল। কাৰণ সেইকাৰণে হ'ব পাৰে যে ডমিচিয়েল যে আপোনালোকে যে চাৰ্টিফিকেটখন তাতে আপলোড দিছিলে আৰু আপোনালোকৰ ডমিচিয়েলৰ চাৰ্টিফিকেটখনৰ যি নাম থাকে, আপোনাৰ নাম, আপোনাৰ ডিজিটেলৰ নাম, সেই নামৰ লগত আপোনালোকৰ যি যিবিলাক ডকুমেণ্ট আছে সেই ডকুমেণ্টৰ নামৰ লগত নিমিলিব পাৰে, সেইকাৰণে ৰিজেক্ট আহিব পাৰে। কাৰণ ইশান উদয় স্কলাৰশ্বিপ এটা আপোনালোকে সকলোৱে জানে, এটা ডাঙৰ স্কলাৰশ্বিপ হয়, ইয়াত এটা ডাঙৰ এমাউণ্ট দিয়া হয়। সেইকাৰণে এই স্কলাৰশ্বিপত অলপমান ভেৰিফিকেশ্যন চালি জাৰি চোৱা হয়, ডিপলি চোৱা হয়। সেইকাৰণেও যদি কিবা নাম নাইবা আপোনালোকৰ দেউতাকৰ নামৰ লগত নিমিলিব পাৰে, যদি নিমিলে তেনেহ'লে তাৰ কাৰণে ৰিজেক্ট আহিব পাৰে। আপোনালোকে চিন্তা কৰিব নালাগে, যদি আপোনালোকৰ যদি ডমিচিয়েলৰ কাৰণে ৰিজেক্ট হৈছে তেনেহ'লে আপোনালোকে কি কৰিব, আপোনালোকৰ যদি PRCখন বনাই থোৱা আছিলে আগৰে পৰা, তেনেহ'লে আপোনালোকে PRCখন আপলোড দিব পাৰে, PRCখন দিলেই হৈ গ'ল। আৰু আপোনালোকৰ এতিয়া যে ৰিজেক্ট আহিছে, ৰিজেক্টৰ কি কাৰণ ৰিজেক্ট আহিছে তাৰতো কাৰণটো আপোনালোকে মেছেজত আহিবই। আৰু ৰিজেক্টৰ কেইদিনমান সময় দিয়ে, এই মেক্সিমামটো এক সপ্তাহমান সময় দিয়ে আপোনালোকৰ সেই ডকুমেণ্টখন আৰু এবাৰ আপলোড দিবলৈ। যদি আপোনালোকৰ ডমিচিয়েল কিবা কাৰণত ৰিজেক্ট আহিছে ডমিচিয়েলৰ কাৰণে, আৰু এতিয়া আপোনালোকৰ যিটো PRC যদি আছে আৰু যদি নাই তেনেহ'লে অতি সোনকালে বনাই লওক, কাৰণ PRCখন বনাওঁতে অলপমান সময় লাগে আৰু আপোনালোকে অতি সোনকালে PRCখন যদি নাই তেনেহ'লে বনাওক। বনাৰ পিছত আপোনালোকৰ PRCখন তাতে আপলোড দিব লাগিব আৰু আকৌ এবাৰ যদি আপলোড দিয়ে তেনেহ'লে সেই আপোনালোকৰ যিটো ফৰ্ম আছে সেই ফৰ্মখন তাৰপিছত আপোনালোকৰ ষ্টেট লেভেল যিখন ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যন হৈ যাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ এই ভিডিঅ'টো চাই পিনে আপোনালোকে কিবা উপকৃত হৈছে, আৰু উপকৃত হৈছে যদি বুলি ভাবে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। তেনেহ'লে আজিৰ ভিডিঅ'টোত ইমানেই, ধন্যবাদ।